নমস্কাৰ আজি আমি গৈ আছো থেথা গোৱাথান মোৰ ঘৰৰ ওচৰৰে গাঁও এখন ডুকুৱা বুলি কয় তাত এখন ডাঙৰ যজ্ঞ হৈ আছে তাতে গৈ কিনে আমি আপোনালোকক যি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো সকলোৱে চাব বুলি আশা থাকিল তো গাইজ আমি পালো এতিয়া বংশৰ মানে মই সেইফালদি জনা এইফালদি আহিছো এইফালদি আমি দিলু ডায়মণ্ড আৰু এমবি মানে যেটো ৰাছিকাত দেউতাক আছে মুন্নাটা উঠাই কিনে আমি ডাইৰেক্ট ডকুৱা গুচি যাম অলপ মানে দেৰি হল আৰু উপায় নাই কি কৰিব গুৱাহাটীত অলপ জাম পাইছো বহুত জাম আছিল বন্ধুসকল ভিডিওটো কিন্তু চাই থাক মতন স্ক্যানাৰ আছে গম পাইছো কি লাগে তামোল এখন হাবাইছো বহুত টাইম হল তামোল খাওয়া নাই তামোল এখন খাও মই আইলি খাওয়াই এখন দোকানত বাইদেউৰ দোকানত বাইদেউ এটা ভিডিও বনাবা দিছে বাইদেউক দেখে দিয়ে একেলগে আমাৰ মালিকে পানী মাৰি আছে বুলি কয় মালিকে একদম ধুলি হৈ গৈছে সেইটো কাৰণে পানী চেনি মাৰি আছে একো নাই বেয়া দেখা বুলি কথা নাই অলপ চাদা দি পাত চাদা আৰু তামোল খাই বিৰাট মজা লাগে শিখৰ খাব বাদ দিছো বন্ধুসকল শিখৰ খাইছিলো আগতে দি ডাঙৰকে লাগিব বঢ়িয়া তামোল দিছে আহোঁনে বাইদেউ মোক দিছে ধন্যবাদ বাইদেউ যদি বাইদেউ গম পান মিথুনে এফাল দি এলিয়াতে মিথুনে যদি এখন তামোল নাখাওঁকে নাযায় নালগে স্কেনিং কৰি দি আছে আও 50 টকা মাৰা যায় দেখোন না কোনো দিলু ডায়মণ্ড আৰু মুন্নাদাই ৰখি আছে বেয়াই পালাক কিজানি আমাক আমি যেতিয়া ঘৰৰ পৰা ওলছো তেতিয়াতো আমি শিঙি মাৰি পাওঁ বুলি কৈছিলো দিলুক মিছা কথা কিয় ক'ব লাগে কচোন দিলু যিটো মিছা কথা কয় সেইটো কাৰণে দিলুকো আমি মিছা কথা কৈছো হ'লে এইটো বেয়া কথা ইমান মিছা কথা জালুকবাৰী পাওঁতে দতৰা পা বুলি কৈছে শিঙি মাৰি ঘৰৰ পৰা ওলাওঁতে শিঙি মাৰি পাওঁ বুলি কৈছে আৰু দতৰা পাওঁতে মাছুমছৰ ঘৰ আৰু এটা কথা কৈছো তোকো কৈছো তই তাড়াতাড়ি যাই কিনে যি চাট পিন্ধে সেইটো তোৰ কথা কিন্তু বেছি টাইম নহয় মই মিথুন দা মাত্ৰ 2 মিনিটত হৈ যাব মোৰ চব ঘৰ পাওঁতে দেখোন 10 মিনিট লাগে মাত্ৰ 2 মিনিট লাগিব 2 মিনিটত মই জাষ্ট চাটটো মাৰিম সুন্দৰ মোৰ দেৰি হৈছে মানে গালি খাব লাগিব গম পাইছে না মানে খাবা যাওঁ বুলি এখন বহুত মহত্বপূৰ্ণ যজ্ঞ হয় গম পা গাইজ ফাইনেলি আহি পালো মুন্নাদাহঁতৰ ঘৰ মুন্নাদাহঁতৰ ঘৰত আহি পাই আমাৰ এই মোৰ ভিডিঅ' চোৱা কেইটামান লগ পালো ভিডিঅ' চোৱা নে নাই আৰু আমাৰ এই মইনা মুহুত খোপা দিছে মুহুত কিয় খোপা দিছে মুহুত কিয় খোপা দিছে হা আৰু মোৰ লগত কোনি যায় দেখাম বুলি যি কৈছিলো মোৰ লগত যোৱা মানুহ আছে মুন্নাদা হাই আৰু আমাৰ আছে ইয়াত দিলু আৰু মানে ডায়মণ্ড দিলু হাজো একচুৱেলি ব্লেক ডায়মণ্ড বুলিও ক'ব পাৰি ন এওঁ ৰ'দ পল্লি জিলকি থাকে চিনাকি কৰি দিছো একো নাই চিনাকি আহি আছে তুমি ষ্টেৰিঙত বহা আৰু এই এতিয়া কৈ আছে কি জানে না নাই মিথুন দা ভিডিঅ'টো কৰাৰ আগত অলপমান লিপষ্টিক লৈ হৰা তো এতিয়া মিথুন দাৰ ভিডিঅ' চাই কেনে লাগে কৈছে না বহুত ভাল লাগে বহাকক বোলে বহুত ভাল লাগে মিথুনক কেনে লাগে বহুত ভাল লাগে মিথুন বঢ়িয়া এই ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আমাৰ মইনা এটা ভিডিঅ'ত মাজে মাজে আহি থাকিব হয় না নাই আমি যিহেতু আহি থাকো মইতো আহি থাকো ইয়াতে মাহত কেইবাৰ আহো কচোন বহুতবাৰ আহো তো এটা ভিডিঅ'ত উঠাত চান্স পোৱা নাছিল আজি যিহেতু ব্লগটো বনাই আছো সেইটো কাৰণে আজি চান্স পাই কিনে উঠাই দিছো বাই বাই তো গাইজ ফাইনেলি মুন্নাদাহঁতৰ ঘৰৰ পৰাই মই দিলু ডায়মণ্ডক ড্ৰাইভাৰ হিচাপত লৈ আহিলো আমাৰ ড্ৰাইভাৰ এইটো আমাৰ ড্ৰাইভাৰ আমি তাক দৰমহা দিওঁ কিমান দিব লাগিব আজি হাজিৰা 700 টকা হাজিৰা কৰে আৰু মাজে মাজে আমাৰ ব্লগিঙত আহি থাকে ৰ না মোক কবা দি নাই মোৰ গাড়ী মই তাক হাজিৰা পইচা কোনি দিব তোক বস বাকি কিটা কিয় পকৰ কৰি থাকিব মাৰি দিয়ে মান না মাৰি দিয়ে না দাঁত 700 টকাৰ হাজিৰা আনছো যি কি নহওক আমি এতিয়া থেতা ঘৰত ঠান পাওঁ অৱস্থা মানে কলতাকুচি পাৰে এই বুল্লুত পাম আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো গাইজ ফাইনেলি আমি আহি পালো মানে হাল্লা কিয় কৰা মোক কৰিব দে না দৰ্জাখন কিয় খুলছা বে তহঁত মানে আৰু কি কম আৰু আমি ফাইনেলি আহি পালো ৰিজাৰ্ভ পালো দিলু ডায়মণ্ড এখন আগতে ৰিজাৰ্ভ আছিল তুমি জানা নে নাই ৰিজাৰ্ভ গাইজ আমি ঢুকুৱা পাওঁ অৱস্থা যিহেতু যজ্ঞ আছে যজ্ঞ যে এটা দৰ্শন কৰিম দৰ্শন কৰি
কিনে আপোনালোক দেখাবলৈ চেষ্টা কৰি যাম আমি আহি পালো ডকুহা আহি পালো এতিয়া গাড়ীবিলাক আমাৰ বছে ঘূৰি দি আছে একো নাই বাৰু গাড়ী এতিয়া জাম লাগছে মানুহ যাব কেনেকাই ইমান জামৰ মাজত কেনেকাই যাব গাড়ীগিলা একচুৱেলি দূৰত থৈ ভাল লাগে পলটা বুবুলদা আমার মিটিং তো যোগ্য আহি পালো তো আমার লগত আছে মিঠুন দা চিনাকি আছো বানি দিবা এটা মেইন কথা হল তোমাকে কৈছো না আমার দাদা আছে লগত মেরা ভাই দেখো দেও মেরা ভাই মিঠুন দা বলো ৰবা যা ৰবা ও দিন পাঁচ বাজে লাগবে পাতে চাবা কৰি দিছি ও রা আপনার কথা কই পুরো খাতা মিঠুন দা সেলফি উঠা মানু আ দে সেলফি করি লাও ও মামা মিঠুন মামা তো দেখা না মোবাইল চুপ দেখা দা মিঠুন মামা দে ও কথা শুনি ক বাবু এক তল করো মোবাইল দাও বাবা হেফালে যাচ্ছে মিথুনদা ও হিসারি আই গছি বলে ও হিসারি গছি তা মিথুনদা হিসারি আই গছি বলে কথা কথা না হিসারি জিন্দেগী ঠিক না হয় ঠিক নহয় ভগৱানে দিব পাৰা কপালে দিব এটি হিসারি হিসারি হবে আরে কথা পকুয়া তোমার ডায়মন্ড যেটা পে আরে ভাই এফালে চাব ওলাম আমাৰ আমোতো মাজে মাজে নিজৰ অনুষ্ঠান এটা ভিডিঅ'টো দিবাই লাগিব চাহ সুৰা এফালে চাব হ্যাঁ বাম এই চাহ এফালে যা লাভ তই আজো কল দিছি তো তুমি কল দিবি ও মানুষ কল দাও দাদা পানি তো মিথুনদা কি এক থালির দাম দি দেখো তই 3 থালি খাওয়া জান পাবি কি কৈছে এক থালিৰ দাম দি কিনে 2 থালি হে আছে এবাৰ হেফালে এফালে ডায়মন্ড ভাই কেনে লাগিল ভাল লাগছে আৰু এক খালি ভালে এর কথা কোৱা নাই আহি কেনে লাগিল ভাল লাগছে চাও আৰু খাবি নাকি খিচাৰি খাবি নাকি আৰু পিছৰি নাখা মানুহ দেখ ইফালে আমাৰ নাখা মানুহ খিচাৰি নাখায় মানে বেয়া পাইছে মজা শান্তিপূৰ্ণভাৱে খাই আছে যি কি নহওক শান্তিত খাই আছে ভিডিঅ' কিয় কৰে শান্তি বেজ জৰি খাবার কোনো নাচায় ন অলপ কিবা কামত আছে বাহিৰত তামোল খাব লাগছিল আহি কেনে লাগছে আহি গ'লে ভাল লাগছে মিথুন দা আহি কেনে লাগছে হয় মোৰ জাগাৰ অনুষ্ঠান মোৰ ভাল লাগব তো অতৰ আহি কেনে লাগছে সেইটো ক মাছুম ভাই আজি তই মিছ কৰিছা বেয়া মিছ কৰিছে ভাই আজি ডায়মণ্ড ফুল এনজয়ত ঘূৰি আছে প্ৰায় 30-40 মানুহ আছে আৰু ডায়মণ্ডে তই বিশ্বাস কৰিবি না ল'ৰা মানে ফটো দিয়ে না অনলি ফৰ মাইকী আৰু ছোৱালী খিচাৰি কিমান আছে খিচাৰি মুন্নাদা নাখাই বুলি কোৱাৰ পিছত খালি হৈছে এক থালিৰ দাম দিছি 3 থালি খিচাৰি আছে মোৰ কথা এই বঢ়িয়া ঘৰত নহলে আপুনি ক'ব না কি এই বহুত দিন মেছেজ কৰি আছিল আজি বহুত দিন লগ পাইছো ভাই ভাল লাগছে হাই হাই মোৰ চেনেলটো চাব গাইছ এই নিশ্চয় চাব নামটো কৈ দি জেজি ভাস্কৰ জুবিন বুলি আছে গাইছ জেজি ভাস্কৰ বিয়াৰ খাই আছো আৰু কি কৰিম জীৱন এই জীৱন আৰু বিয়াৰ জীৱন এই বঢ়িয়া দেখ আৰু গাইছ কিনো কৰিম এই জীৱন আমাৰ খাই লৈ জীৱন নাকি ডায়মণ্ডা খাই লৈ জীৱন চাও মিথুন দা আমি খাও হেত চলি লিখছে এই দুধনি হাৰিছি দুধনি হাৰিছি দেখাই দে একবাৰ এই দুবদা নেবি খাই আছো
ডাবল ডাবল আর ওই আর বেন্দা কেনা লাগছি মই বুঝছো কেনা লাগছি বলি হয় না নাই আৰু এতিয়া মই এটা কথা সুধো এতিয়া কওকচোন চবে কওক কিমান থালি বনোৱা গৈছে হেৰি ৰূপেন্দা ওচৰত আহ প্লিজ 1000 থালি আৰু চৌকা কিমান আছে এতিয়া মই ওচৰৰ হিচাপত মই কি সুধিছো জানে নাই মানুহ কিমান হৈছে মই দেৰি হৈছে দৰকাৰ হলে মই 5 হলেও পেলাই থৈ যাম 5 গণিম বিদ্যা কৈছো 5 গণিম আৰু গাম্বুৰা না মই আৰু সঞ্জু তো না ইমান টেকে না গাম্বুৰা এটা করছো আজি কাৰণটো কি লাষ্টত নিজে ভাঙা হব চাবা তোমাৰ ভিডিঅ' থৈছে কৈ দিছা মই অবছৰ আমাৰ ৰূপালী যাই বঢ়িয়া আমাৰ এই উন্নত আছে বঢ়িয়া যোগাযোগ কৰিম বাকি আগে তাকে সবখানিতে যোগাযোগ কৰিম একো নাই নিতুলে অলপ আগবাঢ়ে হওক হৈ আছে বিদ্যা এনাই আৰু ভিডিঅ' বনাম নেকি তাত আৰু ভিডিঅ'ত মোৰ ভিডিঅ'ত ৰূপেন্দে আছে এনাই কৰিম নেকি নিতুলে অলপ আগে নাই গিয়া খানা মেনেজাৰ ন বঢ়িয়া মই ভিডিঅ'টো দিম 3 দিন মান লাগিব দেখা পাই আছে বোলে দেখা পাই এই যে আপোনালোকে ৰান্ধনী ঘৰটো দেখা পাইছে ইয়াত 28টা চৌকা আছে ইয়াতে 1000 থালি খিচিৰি বনাইছে আৰু কমিটিৰ মানুহে কোৱা হিচাপত যেহেতু মোৰ অলপ আহাত দেৰি হ'ল সব মানুহক লগ নাপালোঁ কমসে কম 60-70 হাজাৰ মানুহ আছে মানে প্ৰত্যেক বছৰতকৈ এইবাৰ মানুহ অলপ বেছি হৈছে যেহেতু সকলো ৰাইজে এই যিটো থেতা গুৱাহাট থানত যজ্ঞত উপস্থিত আছে ময়ো দেৰিকৈ হ'লেও উপস্থিত হৈছোঁ সকলো ৰাইজক লগ পাই কিনে বহুত ভাল লাগছি যাতে অনাগত দিনতো আমি সকলোৱে একেলগে লগ হৈ কিনে যজ্ঞখন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে অনুৰোধ জনালোঁ বীৰেন্দা আছে মোৰ লগত বীৰেন্দা সঞ্জু আহলে সঞ্জু সদায় আছে বীৰেন্দা আছে মোৰ লগত বাকি লক্ষণীটো গোটাই লগাই পালো একো নাই সবে সদায় গাঁৱৰে চলি আৰু বীৰেন্দা আজি বহুত মানে কি কম আৰু আহান দুখন লাগি গৈছে আহান দুখন নহয় বৰমিলাটো লগ লাগি প্ৰত্যেক বছৰে শান্তি সহকাৰে অনুষ্ঠানটো যি যায় সকলো ৰাইজকে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যি কি নহওক আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ অনাগত দিনত যেনিবা সবেই লগ হৈ কিনে আমি এনেকৈ অনুষ্ঠানটো চলাব পাৰোঁ ধন্যবাদ জয় অসম তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম